সকল ৰঞ্জু ব্লগছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু আজি আমাৰ ঘৰলৈ আলহী আহিছে। এয়া হৈছে মোৰ ভণ্টি, নাম হৈছে চুমকু। আছে মোৰ মহাদেৱ বহি আছে। মোৰ মাহীকে দেখিবলৈ আমি অকণমান একেই চাগে ন। মোৰ ভণ্টি মানে এয়া কাইলৈ এইচ পৰীক্ষা হৈ আছে, লাষ্ট পৰীক্ষা কাইলৈ আছে। আৰু এয়া মোৰ ঘৰৰ পৰাই দিব। একদম মটন বনাই আছে। বা ভিনদেউ লৈ আহিলে আমি অহাৰ কাৰণে এয়া বনাই আছে। টেষ্টি একদম পুৰা জাৰুডালো ওচৰত লৈ লৈছে। আমাৰ বুলু জেঠাই জুই দালি বনাই আছে মাৰ কাৰণে। মানে আমাৰ মায়ে মাংস কোনো ধৰণৰ মাংসই নাখায়, মানে যিকোনো মাংসই নাখায়। হাতা লাগিলেও ভাত একদম পেলাই দিব, তেওঁ নাখায়। ইমান কামত লাগিছে গোটেইখিনি, বেলেগ কাম কৰিছে দেখোন। আহু এই দুজনী ব্যস্ত লাগ খাবা আৰু 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 এইবিলাক ক'ত আছে? এয়া ভাজি, চিকেন মটন খাবা। এয়া মহা আৰু মাহীক খাবৰ কাৰণে দি দিছোঁ, আৰু লগতে ভণ্টি দুজনীকো খাবৰ কাৰণে দিছোঁ। মাহী আৰু মহা আজিয়ে আহিবলগীয়া হ'ল। কাইলৈ মানে মোৰ ভণ্টি ৰশ্মি বৰা, তাই ডান্সাৰ হয়, সত্ৰীয়া নৃত্য নাচিব নগাঁও কলেজত। সেইকাৰণে আজিয়ে আহিবলগীয়া হ'ল। তেওঁলোকৰ ঘৰ মানে অকণমান দূৰত। মাহী মহা সকলোৱে খাই আছে আৰু আমিও খাম আৰু এতিয়া। চুমকু ওলাই আছে আৰু আজি কলেজত ৰশ্মি এনে মানে ঘৰত আমি চুমকু বুলিয়ে মাতো যে মৰমতে। এয়া সিহঁতক এতিয়া ৰাতিপুৱাই দালি, আলু ভাজি, ভাত, আচাৰ, সেয়া নেমু খাবৰ কাৰণে দিছোঁ। খাই লওঁ এইকেইদিন। নগাঁও কলেজত আজি ফাংচন আছে, তাৰমানে নাচিব। অকণমান নাচি যোৱাৰ আগত মানে মোক দেখাই থৈ যাব লাগিব। এতিয়া নাচি দেখাব। এতিয়া জয় ঋষি কেশৱ সৃষ্টি স্থিতি প্ৰলয় কাৰণ নাৰায়ণ ব্ৰহ্মৰূপে অৱতৰি সৃজন কৰন্ত হৰি বিষ্ণু ৰূপে কৰন্ত পালন ৰুদ্ৰ ৰূপ ধৰি হৰি প্ৰণয় সংহাৰ কৰি এক হৈয়া কৰন্ত শয়ন নাৰায়ণ সাধু সবত ত্ৰাণ কৰি অসুৰ কাপোৰ একে একে চাহ মোৰ পৰি গ'ল। আজি আমাৰ কাপোৰ একদম একে একে দুইজনী বাই ভনী কাপোৰ একে হ'বই আৰু। আমি ওলাই মেলি ৰেডি যাবৰ কাৰণে কলেজলৈ। ময়ো খাই আছোঁ চাহ আৰু ৰুটি। এই আমাৰ মহা ওলাই মেলি ৰেডি হৈ আছে ন। মহা কাপহে লৈ আছে, মোবাইল দেহা যাব এতিয়া পৰীক্ষা দিবলৈ। ভালকৈ দিবা দেই। আমাৰ মাহীও যায়গৈ আৰু ভালকৈ যাবা দেই। হৈ গ'ল এতিয়া একদম ৰেডি পূৰা। এয়া মহাও বহি আছে। সিহঁত যায়গৈ আৰু বহুত বেয়া লাগিছে। ভাল লাগিছিলে কালিৰ পৰা, আজি একদম বেয়া লাগিব আৰু এতিয়া। তাইও লগাই ল'লে মানে গেৱাত লগাব লাগে, বহুত ভাল। আচ্ছা যোৱা দেই, দেখা কৰি যাওঁ। খিনি ধুই কৰি একদম লৈ আনিছোঁ আৰু এতিয়া মেলি দিমগৈ।
দুপৰীয়া সাজত মই বনাম কাবুলী বুট আৰু মটৰ দি ঘুগুনি বনাম পনীৰ দি পেলাই। এয়া ৰেডি কৰি লৈছোঁ আৰু ভাত বহাই দিছোঁ। আমি ভাত খাবলৈ লৈছোঁ। আজি দুপৰীয়া সাজ আৰু কিহেদি খাইছা? পনীৰ। অঁ, আৰু মোৰ ভিডিঅ'টো আজি ইমানতেই শেষ কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰিব। আৰু আজিলৈ বাই।